আজি হৈছে ভাগিনৰ জন্মদিন আৰু আমি আহিছোঁ ভাগিনহঁতৰ ঘৰত আৰু এতিয়া বৰ্তমান চলি আছে নাৰায়ণ পূজা। নাৰায়ণ পূজা শেষ হোৱাৰ লগে লগে এতিয়া ভাগিনে কেকটো কাটিয়েই দিলে। আৰু এতিয়া আমি সকলোৱে যাব ওলালোঁ ৰেষ্টুৰেণ্টলৈ। আমি পাই গ'লো গন্ধৰ্ব ৰেষ্টুৰেণ্ট। আৰু বৌহঁতৰ লগত দোকানত আহিলোঁ বাৰ্থডে স্প্ৰে কিনিব। আৰু এয়া আমাৰ টিকলাটোৱে কিবা কিবি কথা কৈ আছে। এতিয়া সকলোৱে কথাত ব্যস্ত। আৰু খাই থাকোঁতে এনে অলপ ভিডিঅ' কৰি থ'লোঁ। এতিয়া সকলোৱে খোৱাত ব্যস্ত। সকলোৰে খোৱা লোৱা হৈ গ'ল আৰু ভাগিনৰ বাৰ্থডে বুলি আজি এনেকৈ সৰু এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া ঘৰত গ'লোঁ সৰুদাৰ লগত। শুভৰাত্ৰি।